এতিয়া আমি যিহেতু কিতাপৰ লিখা বা আপুনি কিতাপত কেনেকৈ আহিলে আপুনি বিশদভাৱে ক'লে যে জনাৰ ইচ্ছা আৰু সেইখিনি সময়ত আচলতে আপোনাৰ কাৰণে প্ৰয়োজনীয় আছিলে সেইখিনি জানিলোঁ। তাৰপিছতে আপুনি আপোনাৰ জীৱনৰ এটা এছোৱা সময় মৌচাক আলোচনীৰ লগত কটাইছে আৰু বহুকেইখন বাতৰি কাকতত আপুনি উপসম্পাদক হিচাপত কাম কৰাৰ যথেষ্ট অভিজ্ঞতা আছে। তো আপুনি মৌচাক আৰু সাংবাদিক জীৱনৰ কিছু ভাল লগা বা বেয়া লগা অভিজ্ঞতাৰ কথা আমাক ক'ব নেকি? নাই অভিজ্ঞতাটো ভালেই বাৰু, ভালেই লাগিছে। মৌচাকত কাম কৰাৰ কথাটো আছে আৰু আকস্মিক হোৱা কথা, আকস্মিকভাৱে আছে মৌচাকত সোমালোঁ। কিন্তু মৌচাকৰ সেই প্ৰায় 6-7 বছৰীয়া কাৰ্যকালটো মোৰ বৰ স্মৰণীয়। আজিও মোক বহুতে মৌচাকৰ শান্তনুক অশোক বৰুৱা বুলি চিনি পায় আজিৰ তাৰিখতো। আনকি মোৰ বিয়াৰ সময়তো মোৰ পৰিবাৰে মানে প্ৰীতিমাই মৌচাকৰ জন নেকি বুলি মানে হেৰি কনফাৰ্ম কৰিছে। গতিকে এই মৌচাকৰ ইয়াৰ ল'ৰা ছোৱালী বহুত লগ পাইছোঁ আৰু এই ল'ৰা ছোৱালীৰ লেখাবোৰ পঢ়োঁতে বা তাহাঁতৰ কাৰণে লিখোঁতে, তাহাঁতৰ বিষয়ে জানিবলৈ চেষ্টা কৰোঁতে মই লেখাৰ বহুত কথা জানিছোঁ। মানে সৰলকৈ কেনেকৈ লিখিব লাগে, কেনেকৈ ল'ৰা ছোৱালী ভাল পোৱাকৈ লিখিব পাৰি, মই তেনেকৈ লিখিবলৈ চেষ্টা কৰিছোঁ। আৰু সাংবাদিকতা মই প্ৰথম আৰম্ভ কৰিছোঁ নতুন দৈনিক নামৰ কাকতখনত। তাৰ আগতে বুধবাৰ পৰাগ কুমাৰ দাসৰ এখন কাকত আছিলে বুধবাৰ বুলি। বুধবাৰ নতুন দৈনিক মই যোৰহাটৰ স্থানীয় প্ৰতিনিধি আছিলোঁ। তাৰপৰা নতুন দৈনিকত মই উপসম্পাদক, জ্যেষ্ঠ উপসম্পাদক, তাৰপিছত অসমীয়া প্ৰতিদিনৰ জ্যেষ্ঠ উপসম্পাদক, তাৰপিছত দৈনিক বাতৰি কাকতৰ নিবন্ধ সম্পাদক, এদিনৰ সংবাদ কাকতৰ মুখ্য কাৰ্যবাহী সম্পাদক ৰূপে মই সক্ৰিয় সাংবাদিকতাৰ পৰা অব্যাহতি লোৱাৰ নিচিনা কথা। এতিয়াও সাংবাদিকতা কৰোঁ কিন্তু ইমান সক্ৰিয় হৈ থকা নাই। কিন্তু সাংবাদিকতাৰ জীৱনটো এবং বহুত কথা শিকালে আৰু মানে মানুহক বহুত ওচৰৰ পৰা লগ পোৱাৰ সুবিধা হ'ল। বহুত তিতা মিঠা অভিজ্ঞতাও আছে, গোটেইখিনি আজিৰ তাৰিখত শ্বেয়াৰ কৰিবলৈ মন কৰা নাই। সামগ্ৰিকভাৱে দুইটা বৃত্তিতে মোৰ হেৰিটো ভাল। আৰু সাংবাদিকতা বিশেষকৈ মোৰ এই তথ্যৰ লগত জড়িত কথাবোৰ বহুত শিকাত সহায় কৰিলে আচলতে। আৰু সেই বৃত্তি দুইটা মানে মৌচাকেই হওক বা সাংবাদিকতা জগতখনেই হওক মই ভাল পাওঁ, আজিও ভাল পাওঁ। নিজকে সাংবাদিক ৰূপে পৰিচয় দি মই ভালেই পাওঁ। সক্ৰিয় সাংবাদিকতাৰ পৰা আপুনি অব্যাহতি লোৱা কিবা বিশেষ কাৰণ? বিশেষ কাৰণ বুলি নহয়, হ'লে মই দেখিলোঁ যে মই কিতাপৰ যিটো কাম, সেই কামটো যিমান সময় দিব লাগে সাংবাদিকতা সেই হেৰিটো নহয়গৈ তাৰমানে। আৰু কিছু অৰ্থনৈতিক কথাও আছে। 7-7 মিলি মই সাংবাদিকতা মই এৰি দিয়া নাই, কিন্তু এই কিতাপৰ জগতখন মই সময় দিলে বেছি কামত আহিব আপুনি, সেইকাৰণে মই ইয়াত বেছি মনোযোগ যি গোটেই কিতাপৰ প্ৰকাশনটো বা কিতাপ তথ্যৰ যিটো কাৰবাৰ মানে সেই কাৰবাৰতে অধিক মনোযোগী হ'বলৈ, অধিক সময় দিবলৈ মই চেষ্টা কৰিছোঁ। আৰু এটা অভিযোগ সততে শুনা যায় আমাৰ অসমীয়া ছাত্ৰ ছাত্ৰী বা যুৱক যুৱতীৰ ক্ষেত্ৰত, যে তেওঁলোকে সৰ্বভাৰতীয় পৰীক্ষা যিবিলাক হয়, UPSC হওক, যিকোনো ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাত তেওঁলোকে আশা কৰা ধৰণে ফলাফল প্ৰদৰ্শন কৰিব নোৱাৰে। তো ইয়াৰ কাৰণ আপুনি কি বুলি ভাবে? তেওঁলোকে যথোচিত কষ্ট নকৰে নে তেওঁলোক আচলতে সেইখিনি যোগ্যতালৈ তেওঁলোকে? মোৰ নিজৰ ধাৰণা হয়, যোৱা কিছু বছৰ ৰিজাল্ট যথেষ্ট ভালো হৈছে। মোৰ যথেষ্ট ধাৰণা, আমি যিটো ধাৰণা তেওঁলোকক দিব লাগে সৰ্বভাৰতীয় প্ৰতিযোগিতামূলক পৰীক্ষা সম্পৰ্কে, সেই ধাৰণাটো আমি দিব পৰা নাই নেকি। মানে বহুতে এনেকুৱা হয় যে মই SS দিওঁচোন দে, মই IS দিওঁচোন দে, কিন্তু কেনেকৈ ISটো দিব লাগে, ISটোৰ কাৰণে কিমান পৰিশ্ৰম কৰিব লাগে, যিটো মানে টেকন'লজি বা টেকনিকেল যিটো গোটেই কাৰবাৰ মানে ছিষ্টেমটো, সেই ছিষ্টেমেটিক ৱেত প্ৰপাৰলি নহয় যেন মোৰ ধাৰণা হয় মাজে মাজে। এতিয়া ধৰক ইয়াৰ পৰা ISৰ চকীখন দেখিছে আৰু ইয়াত আছে, এই মাজৰ ৰাস্তাখন প্ৰপাৰলি নাই দেখানো, কেনেকৈ যাব লাগে আচলতে। সেইকাৰণে বহুত সময়ত হেৰি নহয়, তাৰপিছত হতাশা আহে, ল'ৰা ছোৱালীবোৰ মনবোৰ ভাগি যায়। আৰু পৰিশ্ৰম কৰিব লাগে, প্ৰচুৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়, আৰু পৰিশ্ৰমটো প্ৰণালীবদ্ধ হ'ব লাগে আচলতে। ৰাতি 2টালৈকে পঢ়িয়ে বুলি কথা নাই, কিন্তু পৰিশ্ৰমটো প্ৰণালীবদ্ধ হোৱাটো দৰকাৰী কথা বুলি মই ভাবোঁ। ইয়াত মানে আমাৰ শিক্ষা ব্যৱস্থাই তেওঁলোকক সেই ৰাস্তাটো এতিয়ালৈকে দেখুৱাবলৈ সক্ষম হোৱা নাই। শিক্ষা ব্যৱস্থাটোৰ কথা ক'লে এতিয়া বেলেগ অধ্যায় আচলতে, বহুত ক'ব লাগিব। গোটেই ব্যৱস্থাটোত মই সন্তুষ্ট নহয়। শিক্ষা ব্যৱস্থাটো আমাক আচলতে কি ক'ম এতিয়া, দৰমহা ভুজি কৰি তুলিছে একোজন আচলতে। আমি দৰমহাটো কেনেকৈ ল'ব লাগে সেইটো শিকিছোঁ, কিন্তু তাৰমানে সেৱাটো কেনেকৈ দিব লাগে সেইটো শিক্ষাটোৱে আমাক দিব পৰা নাই। এটা সৰু উদাহৰণ মোৰ মনলৈ আহে, মই সভা সমিতি কেতিয়াবা কওঁ। আগতে কি হৈছিলে,
তোমালোকে এইটো নাই পোৱা, মেট্ৰিক পাছ কৰাৰ পিছত ল'ৰা ছোৱালীবোৰে টাইপ শিকিবলৈ যায়, টাইপ শিকে, শ্বৰ্ট হেণ্ড শিকিবলৈ যায়। কেলৈ যায়? যদি তেতিয়া সেই সময়ত টাইপ আৰু শ্বৰ্ট হেণ্ডটো দৰকাৰ আছিল, যিকোনো চাকৰি টাইপিষ্ট এজন বা শ্বৰ্ট হেণ্ড লাগে। যদি সেইটো প্ৰয়োজনে আছে, সেই বস্তুটো আমাৰ পাঠ্যক্ৰমৰ ভিতৰত সোমোৱাই কিয় দিব নোৱাৰি? হয়, তাৰ ভিতৰত সোমাই দিব লাগে। আজিকালি কি হৈছে, গ্ৰেজুৱেশ্যন লোৱা এটা ল'ৰা বা মেট্ৰিক হায়াৰ ছেকেণ্ডেৰী দিয়াৰ পিছত মাজত যিখিনি সময় পায়, সেই সময়খিনি তেওঁলোকে কম্পিউটাৰ শিকিবলৈ যায়। তাৰমানে আজিকালি জীৱনৰ মানে প্ৰতিটো ক্ষেত্ৰতে আমাৰ চৰকাৰে ডিজিটেল ইণ্ডিয়াৰ কথা কৈ আছে, আৰু আমাৰ টেকন'লজি ইমান হাই হৈছে, গতিকে এই কম্পিউটাৰ বা কম্পিউটাৰ সংশ্লিষ্ট সকলো কথা জনাটো দৰকাৰ হৈ পৰিছে। যদি সেইটো দৰকাৰেই হৈছে, তেনেহ'লে সেইটো কথা আমাৰ পাঠ্যক্ৰমত কিয় সোমাই দিয়া নহয়? আমি গণিত যেনেকৈ পঢ়োঁ, বিজ্ঞান যেনেকৈ পঢ়োঁ, কম্পিউটাৰটো কম্পালচৰি কিয় কৰা নহয়? কিছু ব্যক্তিগত খণ্ড বিদ্যালয়ত কৰা হৈছে, কিন্তু আমাৰ চৰকাৰী খণ্ড বা যিবোৰ ৰাজহুৱা বিদ্যালয় তাত এতিয়াও সম্পূৰ্ণকৈ হোৱা নাই। কম্পিউটাৰটো কম্পালচৰি কৰি দিয়া উচিত, সৰুৰে পৰা কৰা উচিত। হয়, তাৰমানে আমাৰ পাঠ্যক্ৰম আৰু সৰ্বভাৰতীয় পৰীক্ষাৰ যিটো পাঠ্যক্ৰম, হয়, সেইটো যদি বহু পৰিমাণে যদি একে হয় বা মিল থাকে, তেতিয়াহ'লে সেইটো সৰুৰে পৰা সাজু কৰিব লাগিব। হয়, পটককৈ গৈ পেলাই কৰা কাম নহয়। সেইটো অলপমান মই যিটো কৈছোঁ প্ৰণালীবদ্ধ পৰিশ্ৰমটো লাগিবই, পৰিশ্ৰমটো প্ৰণালীবদ্ধ হ'ব লাগিব, তেতিয়াহে তাৰ ফলটো পোৱা যাব আচলতে। আমি ইমান সময় শান্তনু কৌশিক বৰুৱাৰ তেখেতৰ কৰ্মজীৱন আৰু তেখেতে কেনেকৈ ইমানখিনি পৰ্যায় পালেহি এই বিষয়ে কথা পাতিলোঁ। তেখেতৰ এই যাত্ৰাত ফলতে তেখেতৰ লগত সাঙুৰ খাই থকা এটা নাম হৈছে তেখেতৰ পত্নী প্ৰীতিমা কৌশিক বৰুৱা। আহক এতিয়া আমি তেওঁলোক দুজনৰ লগত অলপ কথা পাতিম। বাইদেউ, আপোনাক অন্তৰংগ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। এতিয়া এটা কথা কি, অসমৰ যদি সফল আমি পতি পত্নীৰ জুতি চাব যাওঁ, তেতিয়াহ'লে খগেন মহন্ত, অৰ্চনা মহন্ত, অমলেন্দু গুহ, ডক্টৰ অনিমা গুহ, এইসকলৰ পিছতে শান্তনু কৌশিক বৰুৱা আৰু প্ৰীতিমা কৌশিক বৰুৱাৰ নামটো আমাৰ মনলৈ আহে। তো মই জানিব বিচাৰিম যে আপোনালোকে কেনেকৈ লগ পালে। তাৰ মাজতে আৰু এটা কথা মোৰ মনলৈ অহা কথা ক'ব বিচাৰিছোঁ যে তেখেত জড়িত আছে তথ্য সমৃদ্ধ গ্ৰন্থ সংকলনৰ নিচিনা এটা অলপ ব্যতিক্ৰমী চিন্তাধাৰাত, আৰু আপুনি কেৰিয়াৰ গাইডেন্সত, দুটা ব্যতিক্ৰমী চিন্তাধাৰা। এই ব্যতিক্ৰমী চিন্তাই আপোনালোক লগ পোৱাত সহায় কৰিলে নেকি? নহয়, লগ মানে একচুৱেলি আমাৰ এৰেঞ্জ মেৰেজ হ'ল, আৰু তেতিয়াৰ পৰাই লগ পোৱা। প্ৰথমটো নাজানো, চিনি নাপাওঁ, যদিও যোৰহাটৰে মই দেখাই নাছিলোঁ। আমি অৱশ্যে ডিব্ৰুগড়ত আছিলোঁ কাৰণে। তাৰপিছতে যেতিয়া নামটো ক'লে মই সুধিছোঁ, মৌচকত কাম কৰা শান্তনু কৌশিক বৰুৱাই নেকি? তেতিয়াও মই মৌচকত কাম কৰে বুলিয়ে ভাবি আছিলোঁ। অৱশ্যে তেওঁ তেতিয়া নতুন দৈনিকত কাম কৰি আছিল। তাৰপিছতে তেনেকৈ লগ পালোঁ তেনেকেই। তাৰপিছত কামবোৰ আচলতে কি হ'ল, যদি পঢ়া শুনাত বেয়া নাছিলোঁ বৰ এটা, ভালেই আছিলোঁ, আৰু পঢ়া শুনাৰ কিতাপ পত্ৰৰ লগত আমাৰ ঘৰখনো জড়িত আছিল। আমাৰ ঘৰতো সৰুকৈ এটা লাইব্ৰেৰী আছিল, য'ত আমি কিতাপ পঢ়োঁ। দেউতাই অনবৰতে কিতাপেই পঢ়ে। দেউতা মানে এনেকুৱা কিতাপ পঢ়ে, আমাৰ অংক কিতাপো পঢ়ে মানে আগতে, এতিয়াও ষ্টিল 80 years হ'ল, এতিয়াও দেউতাই চব কিতাপ পঢ়ে, একো বাদ নিদিয়ে, যেন মানে কাইলৈ পৰীক্ষাহে তেনেকুৱাকেই পঢ়ে মানে অনবৰতে। সেই হেৰিটো আমাৰ মানে নিচাটো মানে চবৰে থাকি গ'ল। যেতিয়া বিয়া হৈ আহি যেতিয়া গুৱাহাটীলৈ আহিলোঁ, এতিয়া যিটো ৰুমত সোমালোঁ প্ৰথম, ভৰি দিব জেগা নাছিল, জঁপিয়াই সোমাব লাগে, চাৰিওফালে কিতাপ। তাৰপিছতে কি হ'ল, সেই কিতাপৰ মাজতে থাকিলোঁ, আৰু দেখিছোঁ মই ইকনমিক্সত মেজৰলৈ পঢ়িছিলোঁ। তাৰপিছতে মন গ'ল BEd পঢ়িবলৈ, BEd কৰিলোঁ, তাতো খুব ভালেই হৈছিলে মোৰ। তাৰপিছত কিন্তু মই ক'তো নহ'ল। তাৰপিছত আকৌ মই লাইব্ৰেৰী চায়েন্সো কৰিলোঁ। তাৰপিছতে আকৌ কাউন্সিল, এনেকুৱা যে হ'ল, তো মই ভাবিছোঁ, আৰু এওঁ মোক তেতিয়া সহায় কৰিলে যে এনেকুৱা ধৰণৰ কেৰিয়াৰ বহুতৰে হয়, মানে প্ৰথমতে ঠিকেই থাকে, তাৰপিছত কোনটো ভাল লাগে, কোনটো ক্ষেত্ৰত যাব, কি কৰিব, এইটো নিজে ডিচিশ্যন ল'ব নোৱাৰে। তেওঁ মোক বহুতখিনি তথ্য দিলে। তাত দেখিছিলোঁ সঁচাকৈ তেওঁ গোটাই উঠিছিলে যে এনেকুৱা ধৰণৰ কাম কৰিব পৰা যায়। আৰু হয়ো আমাৰ নিজৰ যিহেতু তেনেকুৱা এটা হ'ল, আনৰ যাতে তেনেকুৱা নহয়, আনে যাতে সেই সুবিধাবোৰ ল'ব পাৰে, যিবোৰ সুবিধা আছে, আৰু যিটো মন গৈছে সেইটো ভালদৰে কৰিব পাৰে, আৰু সেইটোনো কেনেকৈ চাব পাৰে। কাৰণ আমি যেতিয়া হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছিলোঁ, ভাল ৰিজাল্ট কৰাৰ পিছতো কোনো ইমান কোৱা নাই যে এইটো কৰ। আছিল দ্বিতীয় অপৰচুনিটি, নথকা নহয়। মোৰ এইটোও মনত আছে, আমাৰ ঘৰলৈ কোনোবা এজন আলহী আহিছিলে, দেউতাক মানে এজনে কৈছে, তাইক কিয় এনেকৈ নপঢ়ালি, ইমান ভাল ৰিজাল্ট কৰিছে। মইতো ভবাই নাই তেনেকুৱা কিবা থাকিব পাৰে বুলি। আমি কলেজত পঢ়িব লাগিব বুলিয়ে জানিছিলোঁ মানে। সেই ধৰণৰ কথাবোৰ যাতে আমাৰ ল'ৰা ছোৱালী নহয়, তেনেকুৱা যাতে এবাৰ হৈ থাকে। মোৰ যিটো কথা হ'ল, মই যিটো কৈছিলোঁ, মই মেথমেটিক্সৰ অনাৰ্ছ লৈ পেলাই মই আৰ্টছ পঢ়িব লগা হ'ল। মই যে সৰুৰে পৰা আৰ্টছ হেৰি হ'লহেঁতেন, মোৰ ৰিজাল্ট চাই কেৰিয়াৰ আৰু ভাল হ'লহেঁতেন তাৰমানে।
সেই তেতিয়াবা ফিল কৰিছোঁ আমাক কোনোবাই অলপমান দিশ নিৰ্দেশনা দিয়া উচিত তাৰমানে অলপমান দৰকাৰ হৈছিল এই কথাবিলাকে মানে আপোনাক এই কেৰিয়াৰ গাইডেন্সলৈ যোৱাত মানে সহায় কৰিলোঁ পিছত মই অৱশ্যে মই তেতিয়া BEd কৰিছিলোঁ কিন্তু তাতো কিছু পৰিমাণে আছিল আৰু পিছত মই চাইক'থেৰাপি এণ্ড কাউন্সেলিং কৰিছিলোঁ তাতেই মানে মই বহুতখিনি শিকিছিলোঁ তেতিয়াও আৰু বিশেষকৈ পঢ়া শুনা কৰি আৰু এনেকুৱা কাউন্সেলিঙৰ কোৰ্চ কৰাৰ পিছত আমাক ইমান নিড আছে মানে ল'ৰা ছোৱালী ইমান প্ৰয়োজন আৰু সেইকাৰণেই এই ক্ষেত্ৰখনলৈ অহাত হয় বহুত কেইখন কিতাপ আপোনালোকে দুজনেই সংকলন বা লিখা পাছত এতিয়া আপোনালোকে শেহতীয়াকৈ প্ৰকাশন গোষ্ঠী আৰম্ভ কৰিছে তো প্ৰকাশন গোষ্ঠী আৰম্ভ কৰাৰ কিবা বিশেষ কাৰণ আছে নেকি আৰু এটা কথা সততে শুনা যায় যে প্ৰকাশক গোষ্ঠীয়ে লেখকক তেওঁলোকৰ উচিত মৰ্যাদাটো নিদিয়ে বুলি অভিযোগ শুনা যায় তো এই ক্ষেত্ৰত সেই যিটো ভ্ৰান্ত ধাৰণা বুলিয়ে মই কৈছোঁ ভ্ৰান্ত ধাৰণাই হওক বা কথাটো কিমান দূৰত্ব মই নাজানো গতিকে এই বস্তুটো এই প্ৰত্যাহ্বানখিনি আপোনালোকে কিমানখিনি গ্ৰহণ কৰিছে বা সেইখিনি দূৰ কৰিবলৈ আপোনালোকে কিমানখিনি চেষ্টা কৰিছে মানে কি হ'ল বহুত সময় ফেচবুকত থাকে এতিয়া মানে লেখাবোৰ ভাল লেখা ওলায় বহুতেই ভাল লেখে ফেচবুকতে প্ৰকাশ হয় মোক কেতিয়াবা পইচাচোন যা বহুত ধুনীয়া লিখিছে ময়ো পঢ়ি চাওঁ আৰু এটা কি হ'ল মোৰ মেগাজিনখন আছে কেৰিয়াৰ গাইড মাহেকীয়া কেৰিয়াৰ গাইড নামৰ সেই মেগাজিনখন কৰি থকাৰ পৰা হৈছে আমি এটা নিজা প্ৰকাশন গোষ্ঠী এটা খুলিব পাৰোঁচোন আৰু তেতিয়া এই লেখাবোৰ যে তেতিয়া দিয়ে এওঁলোকক এই লেখকসকলৰ লেখাবোৰ লৈ আমি কিতাপ কৰিব নোৱাৰোঁ নেকি নিশ্চয় পাৰি তেতিয়াহ'লে আমি এটা প্ৰকাশন খুলিব লাগিব তেতিয়া আমি সেই প্ৰকাশনৰ জৰিয়তে এই নতুন লেখকসকল যিসকলে ইমান ভাল লিখে অথচ তেওঁলোকক ফেচবুক ৰাইটাৰ হিচাপে মানুহে জানে বা তেনেকুৱা কয়ো কেতিয়াবা কিন্তু আচলতে বহুত উন্নত লিখে তেওঁলোকে সেই উন্নত লেখাখিনিক তেওঁলোকেও আমাৰ সাহিত্য ক্ষেত্ৰখন যাতে সমৃদ্ধ কৰিব পাৰে তেওঁলোকৰ কিতাপেৰে তেওঁলোকৰ লেখাৰ জৰিয়তে আমাৰ সাহিত্য ক্ষেত্ৰ যাতে সমৃদ্ধ কৰিব পাৰে তাৰ বাবে এই প্ৰচেষ্টা আমি হাতত লৈছোঁ আমি এতিয়ালৈকে নতুন লেখকৰ কিতাপহে প্ৰকাশ কৰিছোঁ ভাবিছোঁ যাতে এই নতুন লেখকসকলক আমি উলিয়াই আনিম মানে সমাজলৈ নতুন লেখকৰ জীৱনৰ প্ৰথমখন কিতাপ সন্দীপন প্ৰকাশনে প্ৰকাশ কৰিব এনেকুৱা এটা আমি চিন্তা লৈছোঁ বাকী যি হয় পিছত দেখা যাব প্ৰথম প্ৰচেষ্টাত আপোনালোক যথেষ্ট সফল হৈছে বুলি ক'ব লাগিব যোৱা গ্ৰন্থমেলাত দেখিছোঁ আপোনালোকৰ কিতাপ চাগে সৰ্বাধিক বিক্ৰী হৈছে বা আমিও দুদিন বিচাৰিয়ে 3 নম্বৰ দিনা কিতাপখন সংগ্ৰহ কৰিব পাৰিছোঁ আচ্ছা এতিয়া জানিব বিচাৰিম যে বহুতখিনি কথাই পাতিলোঁ আমি ইমান সময় ভৱিষ্যত আপোনালোকৰ মানে পৰিকল্পনা কি বা এতিয়া বৰ্তমান সময়ত আপোনালোকে নিজকে কি কামত নিয়োজিত কৰি ৰাখিছে মই মূলতঃ কিতাপৰ কামতে আছোঁ আপুনি কৈছিলোঁ ভূগোলৰ কিতাপ এখনৰ কথা এখন ভূগোলৰ বিশ্বকোষ কৰিবলৈ লৈছোঁ আৰু এটা চিৰিজৰ কাম যোৱা বছৰ কৰিবলৈ লৈছিলোঁ 7 ভনী গ্ৰন্থমালা বুলি এটা প্ৰকাশন গোষ্ঠী নতুন খুলিছে তেওঁলোকৰ মানে এটা বিষয়ে এখন কিতাপ যোৱাবাৰ 5খন ওলালে 5খন ওলালে 25খন কিতাপ ওলাব এইবাৰ তাৰ 5খন মানৰ চেষ্টাত আছোঁ আৰু মোৰ কথাটো হয় কি মোৰ কিতাপবোৰ ৰিভাইজ হয় বছৰি আৰু ৰিভাইজ হোৱা মানে তথ্য কিতাপটো গোটেই কিতাপখন নতুনকৈ লিখাৰ নিচিনা হৈ যায় আকৌ গতিকে সময়টো কমি যায় গতিকে বছৰত মোক খুব বেছি 2খন বা 3খন খুব বেছি 3খন কিতাপহে ওলাইগৈ তাৰমানে গৈ থৈ সদ্যহতে কাম পৰিকল্পনা এইটোৱেই ভূগোল বিশ্বকোষ সংক্ষিপ্ত ভূগোল বিশ্বকোষ আৰু আমাৰ সঞ্জীৱন প্ৰকাশনৰ পৰাও কিতাপ ওলাব এইবাৰ আগতে যেনেকৈ আমি নতুন লেখকৰ কিতাপ প্ৰকাশ কৰিছোঁ আৰু আমি লেখকক মাননি দিছোঁ কাৰণ আমি যিহেতু কিতাপৰ ৰয়েলটি পাই আমি চলি আছোঁ হয় আমাৰ ঘৰো ৰয়েলটি য'ত বহি আছোঁ এই স্থানো আমাৰ কিতাপৰ ৰয়েলটি পইচাৰে সজা গতিকে আমিও সেই হিচাপত লেখকে পাবলগীয়া ধন আমি তেওঁলোকক দিছোঁ তেওঁলোকেও খুব আনন্দিত হৈছে তেওঁলোকে ভবাই নাছিল যে সকলোৱে হেনো কয় যে নতুন লেখকৰ কিতাপ প্ৰকাশ নহয় পইচা দিলেহে প্ৰকাশ হয় মানে আমাৰ কথাটো এনেকুৱা তোমাৰ প্ৰেছাৰৰ বাইণ্ডাৰজনলৈকে পইচা পায় যিটো অট'মানে লৈ আহে অট'মানজনেও পইচা পায় যিজন যাৰ বস্তুলৈ বিক্ৰী কৰিছোঁ তেওঁৰ পইচাটো কেনে নাপাব যি সাংঘাতিক পইচা দিব পৰা নাই কিন্তু এটা ন্যূনতম পইচা আমি তেওঁলোকক দিছোঁ আমি আমাৰ সামৰ্থ্য যি পাৰোঁ আৰু তেওঁলোকে সেইটো কথাটো হেৰিকৈ স্বীকাৰো কৰিছে আমাৰ সেইকাৰণে ভাল লাগিছে আৰু এইবাৰো ওলাব তেনেকৈ কেইখনমান কিতাপ নতুন লেখকৰ মানে প্ৰথমখন প্ৰকাশিত গ্ৰন্থ হয় বুলি আমাৰ পৰিকল্পনাটো সেইটো কিমান দূৰ পাৰোঁ নাজানো যথেষ্ট ভাল পদক্ষেপ বুলিয়ে ক'ব লাগিব কাৰণ নতুন লেখকৰ কিতাপ প্ৰকাশ কৰিবলৈ মানে যিখিনি আমাৰ প্ৰতিষ্ঠিত প্ৰকাশন গোষ্ঠী তেওঁলোকে কিবা নহয় কিবা ক্ষেত্ৰত অকণমান পিছলৈ আহে আমি নিজে দেখিছোঁ না মইতো এসময়ত নতুন আছিলোঁ মোক কোনোবাই সহায় কৰিছে কাৰণে মই এইখিনি পাইছোঁহি গতিকে সেই সহায়টো মই কাৰোবাক কৰা উচিত মই এদিন নতুন লেখক নাছিলোঁ তেনেকুৱা কথা
সেই চিন্তাটো মই ভাবিছোঁ তাকে। এতিয়া আমি আজি গোটেই অন্তৰংগ আলাপ অনুষ্ঠানটি কৰিলোঁ সন্ধান.com নামৰ এখন ই আলোচনীৰ সৌজন্যত। সন্ধান.com ই আলোচনীখনৰ যিখিনি পাঠক সেইখিনি সাধাৰণতে 40ৰ অনুৰ্ধৰ, যিখিনি মানে যুৱক যুৱতী বুলি ক'ব লাগিব, তেখেতসকলে বেছিকৈ পঢ়ে। আৰু এই আলোচনীখনেও অসমৰ পৰ্যটন ক্ষেত্ৰ বা অসমৰ লোক সংস্কৃতি আদিৰ ক্ষেত্ৰত বহুতখিনি নজনা কথা ইতিমধ্যে যোৱা 4-5টা বছৰত যথেষ্টখিনি তেওঁলোকে প্ৰকাশ কৰিছে তেওঁলোকৰ আলোচনীৰ মাধ্যমেৰে। আপুনি এই ক্ষেত্ৰত সন্ধান.comৰ প্ৰতি আপোনাৰ কিবা পৰামৰ্শ বা তেওঁলোকৰ প্ৰতি কিবা শুভেচ্ছা? প্ৰথমতে এটা সন্ধান.comতকৈও সন্ধানত লাগি থকা যিজন মানুহ মই লগ পাইছোঁ তেওঁলোকে এটা গ্ৰেট চেলিউট। 1 নম্বৰ কথা কেলৈ গ্ৰেট চেলিউট, তোমালোকে এনেকুৱা এটা কাম কৰিবলৈ ওলাই আহিছা নিজৰ চাকৰি বাকৰি সকলো বাদ দি। এইটো আচলতে তোমালোকে ইংৰাজীত হাক বুলি কয় নেকি, এনেকুৱা এটা পোৱা আচলতে। মই তোমালোকে অন্তৰৰ পৰা আশীৰ্বাদ জনাইছোঁ। আৰু মই সন্ধানখন কালি পৰহি পৰাই ভালকৈ চাবলৈ পাইছোঁ বা চোৱাৰ সৌভাগ্য হৈছে। এই প্ৰচেষ্টাটো আচলতে সদায় শলাগিবলগীয়া। আৰু আমাৰ সকলো ধৰণৰ সহযোগিতা আছে। সন্ধানৰ সৰ্বস্থায়ী কামনা কৰিছোঁ। ধন্যবাদ। সঁচাকৈ ভাল লাগিছে আজি বোলে অফিচ ছুটি কৰি আহিছে কাৰোবাৰ। মই সেই ডেডিকেশ্যনটো আচলতে মই বৰ ইয়াৰ পৰাতো ইনকাম হ'ব বুলি তেনেকুৱা নহয়, কিন্তু এই একোৱেই নহয় আচলতে ইয়াৰ পৰা সেই কামটোত আৰু চিৰস্থায়ী হওক এয়া আমাৰ আশা। আচলতে আপোনালোকে মানে অসমৰ যুৱক যুৱতী বা ছাত্ৰ ছাত্ৰীৰ কাৰণে যিখিনি কৰিছে তাৰ তুলনাত সন্ধান.comে যি অলপমান হ'লেও স্বীকৃতি দিবৰ কাৰণে চেষ্টা কৰিছে এই সাক্ষাৎকাৰৰ জৰিয়তে, তো তাৰে তুলনাত আমাৰ কষ্টখিনি নাই। তোমালোকে সকলোকে আমি অন্তৰে ধন্যবাদ জনাইছোঁ। ইমান দূৰ আহি ইমানখিনি সময় আমাক দিছেহি, আমি আচলতে তোমালোকৰ ওচৰত কৃতজ্ঞহে আমি। হয়, আপোনালোক দুজনকে ধন্যবাদ জনাইছোঁ। আশা কৰিছোঁ পিছলৈ কেতিয়াবা আপোনালোকক এনেকৈ লগ পাম। ধন্যবাদ।